ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক কেনেডাৰ বাছ যাত্ৰা কেনেকুৱা কৰা হয় সেইটো আজি দেখাম আৰু লগতে বাছবিলাকৰ কি কি সুবিধা আছে সেই সুবিধাবিলাকো দেখাম। তো মোৰ লগত আছে স্বাধীন। নমস্কাৰ সকলোকে নমস্কাৰ সকলোকে য়েছ তেওঁলোকেও নমস্কাৰ দিব আৰু দেই। এই বাছখন যে দেখিছে, এই বাছখন ৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি হৈ ফেঞ্চিয়াৰ কলেজলৈকে যাব আৰু বাছখনৰ ফ্ৰণ্ট ভাগটো মই দেখাব বিচাৰিম। এই ফ্ৰণ্ট ভাগটো যে দেখিছে, ইয়াত দুখন বাইচাইকেল ৰাখিব পৰা যায়। আপুনি যদি ক'ৰবালৈ ফুৰিবলৈ যায়, বাইচাইকেল আপোনাৰ লগত লৈ যাব বিচাৰিছে, তেতিয়া ইয়াতে বাইচাইকেল ৰাখিব পৰা যায়। খুব ইজি হয়, ইয়াতে ৰটেড হেণ্ডেল আছে, খুব সুন্দৰকৈ ৰাখিব পৰা যায়। কেনেডাৰ বাছবিলাক সাধাৰণতে মই এতিয়ালৈকে দেখাত খুব সুন্দৰকৈ বাহিৰ আৰু ভিতৰ দুয়োভাগেই অতি সুন্দৰকৈ ডিজাইন কৰা হৈছে আৰু মানিব লাগিব। এইটো বাছ ষ্টপ হয়, বাছখন ইয়াতে ৰখোৱা হৈছে আৰু এইখন এখন ছিংগল বাছ হয়। মই ভিডিঅ'টোৰ শেষলৈকে কেনেকৈ এক্সটেণ্ড বাছ দেখাম, কেনেকৈ মানে যোৰা লগোৱা বাছ আপোনালোকে দেখিবলৈ পাব ভিডিঅ'টোৰ শেষলৈকে যদি চাই থাকে। এতিয়া ব'লক আমি ভিতৰ ভাগ চাওঁগৈ। ভিতৰ ভাগলৈ সোমাই গৈয়ে আমি প্ৰথমে দেখিবলৈ পাওঁ খুব এটা আৰামদায়ক ড্ৰাইভাৰ চিট। বিভিন্ন ধৰণৰ বাটনেৰে ভৰি আছে, যিবিলাক মই ইমান ভালকৈ নাজানো, কিন্তু থুলমূলকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এটা কথা মন কৰিবলগীয়া যে কেনেডাৰ বাছবিলাক ফুল এয়াৰ কণ্ডিশ্যনিং। আৰু এটা মজাৰ কথা কৈ থওঁ, কেনেডাত কোনো কামৰ সৰু বৰ নাই। আপোনালোকে যিমান ঘণ্টা কাম কৰিব সিমান পৰিমাণে পইচাও পাব আৰু লগতে ইয়াৰ ড্ৰাইভাৰসকলৰ হেল্থ বেনিফিট থাকে আৰু ভাল দৰমহাও থাকে। কোন ষ্টপেজত কিমান সময় ৰ'ব লাগিব সেই বিষয়ে এই টিকলা মেচিনটোতে দেখুৱাই থাকে। আৰু এই কাগজবিলাক দেখিছে যে প্ৰতি ডেট আছে 26, 27 এনেকৈ, মানে পেচেঞ্জাৰে কিমান সময়ৰ কাৰণে এই বাছখনত জাৰ্ণি কৰিব পাৰিব তাকে দেখুৱায়। আৰু এতিয়া দেখুৱাব বিচাৰিছোঁ এই য়েল্লো ৰছীডাল। এই ৰছীডালত টান মাৰি দিলে কি হ'ব, টেংকৈ আৱাজ এটা হ'ব আৰু দেখুৱাব ষ্টপ ৰিকুৱেষ্টেড। আমি ড্ৰাইভাৰ ৰ'ব বুলি নক'লেও হ'ব তেতিয়া। আৰু খুব এটা সুবিধাজনক আমাৰ কাৰণে আৰু প্ৰত্যেকজনৰ কাৰণে। আৰু এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়াৰ চিটবিলাক আমাৰ নিচিনাই, ইমান বেলেগ নহয়। ইয়াতে এক্সিট ড'ৰ, when green light is on touch yellow bar to open door। এই যে ওপৰত গ্ৰীণ লাইটটো দেখিছে, গ্ৰীণ লাইট দেখিলে আপুনি খুলি যাব পাৰে, টাচ কৰি দিলে হ'ল, ওলাই যাব পাৰে। আৰু এতিয়া মই দেখাব বিচাৰিছোঁ এয়া অট'মেটিক বন্ধ হৈ গ'ল। তাৰপিছত এই বাটন টিপি দিলে কি হয় দেখা যাওক। হুইলচেয়াৰত অহা লোকসকল, প্ৰতিবন্ধী লোকসকল কেতিয়াবা বাছত উঠোঁতে অসুবিধাৰ সন্মুখীন হয়, সেইবাবে এয়া সুবিধা কৰা হৈছে। মই ভাবোঁ কিমান সুন্দৰকৈ মানে ছিষ্টেমেটিকভাৱে তেওঁলোকে তৈয়াৰ কৰিছে, কোনো অসুবিধা নহয়, প্ৰতিজন ব্যক্তিয়ে বাছ যাত্ৰা কৰিব পাৰে। খুব এটা বঢ়িয়া ছিষ্টেমেটিক নহয়নে? আৰু বাকী পেচেঞ্জাৰ ড্ৰাইভাৰৰ মাজত ব্যৱধান এটা ৰাখিবৰ কাৰণে এই ক'লা ৰঙৰ গেটখন দেখিছে যে, এইখনে গেট ব্যৱধান সৃষ্টি কৰে। আৰু এইটো দেখিছে যে পে ফেয়াৰ, ইয়াতে যিসকলৰ কাৰ্ড আছে কাৰ্ডখন টেপ কৰি দিলেই হ'ল। $3, $3 হয় কেছ ফেয়াৰ। বিভিন্ন ধৰণৰ চেণ্টৰ আছে, ডলাৰ্ছত আছে, $2, $1, 10 চেণ্টছত, 1 চেণ্টতো। আৰু ইয়াত টিকেট পে' কৰা হয়, টিকেট দিয়া হয়। বাকী এইখন বন্ধ কৰি দিলে গেটখন। আমি এতিয়া দেখাম ভাৰতত যেনেধৰণে প্ৰায়ৰিটি বেছ কৰি বহিবলৈ দিয়া হয় বাছ যাত্ৰাত, তেনেধৰণে ইয়াতো প্ৰায়ৰিটি বেছ কৰি বহিবলৈ দিয়া হয়। যিসকলৰ কুকুৰ আছে আৰু যিসকল মানে প্ৰেগনেণ্ট লেডি, যিসকলে খোজকাঢ়িব নোৱাৰে, হুইলচেয়াৰত বহি যায়, তেওঁলোকৰ কাৰণে এক্সট্ৰা প্ৰায়ৰিটি বেছ কৰি বহিবলৈ দিয়া হয় তেওঁলোকক। আৰু এয়া কৰোণাৰ কাৰণে তলত য়েল্ল' লাইন এডাল আছে, এই য়েল্ল' লাইনৰ পৰা মানে ক্ৰছ কৰিব নোৱাৰে, সেইফালে ড্ৰাইভাৰ আৰু এইফালে অল পেচেঞ্জাৰ্ছ। আৰু এইখন ফল্ডিং কৰি থ'ব পাৰি, খুব সুবিধা। আৰু এই ছিটবিলাকৰ মূল বিশেষত্বটো হৈছে তেওঁলোক যাতে পৰি নাযায়, বৰ সুন্দৰকৈ এই ৰছীডালটো দেখিছে ব্যৱস্থা কৰা হৈছে।
কেনেডাৰ বাছবিলাকত চাফ চিকুণতাৰ ক্ষেত্ৰত কিন্তু বহুত গুৰুত্ব দিয়া হৈছে। এয়া দেখিছে ডাষ্টবিন আৰু ইয়াতে ফাৰ্ষ্ট এইড কিটো আছে আৰু জুই লাগিলে তাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। কেনেডাৰ বাছবিলাকত সাধাৰণতে নৰ্মেল দৰে ব্যৱহাৰ কৰা হয়, কিন্তু কেতিয়াবা পৰিস্থিতি সাপেক্ষে বাছখন একাঠি হৈ গ'লে নতুবা বাছৰ খিৰিকীবিলাক বন্ধ হৈ গ'লে এমাৰ্জেঞ্চি এক্সিট ব্যৱহাৰ কৰা হয়। আৰু এটা এমাৰ্জেঞ্চি এক্সিট ওপৰত আছে এইটো, আৰু এয়া ছিটবিলাকৰ কাষত থকা এমাৰ্জেঞ্চি এক্সিট উইণ্ড'। এইফালেদিও মানুহ বাহিৰ হ'ব পৰা যায় কেতিয়াবা জৰুৰীকালীন অৱস্থাত। ভিডিঅ'টোৰ প্ৰথমতেই মই আপোনালোকক জনাইছিলোঁ যে আপোনালোকক মই এক্সটেণ্ড বাছ অথবা যোৰা লগোৱা বাছ দেখাম। এয়া হৈছে সেই যোৰা লগোৱা বাছ। যিহেতুকে এই কেনেডাতে মই এনেকুৱা প্ৰথম দেখিছোঁ এই এনেকুৱা ধৰণৰ বাছ, আৰু টাৰ্ণ কৰিবলৈ বহুত সুবিধা হয় আৰু বহুত পৰিষ্কাৰ পৰিপাটি। আৰু এটা কথা ক'বলৈ মই পাহৰি গৈছিলোঁ, এই বাছবিলাকৰ যি টিকেট দিয়া হয় $3, সেই টিকেটৰ এটা সময়সীমা থাকে আৰু সেই সময়সীমাৰ ভিতৰত আপুনি যিকোনো বাছতে যাত্ৰা কৰিব পাৰে। খুব সুবিধাজনক নহয়নে? আৰু পইচাও ৰাহি হয়, সময়ো ৰাহি হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰ ধন্যবাদ। আৰু যদিহে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।